आं प्रमोद बर' अबं गसाइनि मुङाव समायखिरा लायोदि आङो थोंजोङै आरो खेंसालियै जायखिजाया सुबुं एबा सुबुंफोरा आंनो गाहाय मावफुं सोद्रोमा हिसाबै दैथायहरनाय एबा मिथिहोनाय बाथ्राखौ मावफुं सोद्रोमा महरै मावनायाव फोरमायनो गोनां बाथ्रानि अनगायै गुबुन सुबुं एबा सुबुंफोरनो बेखेवनाय एबा मिथिहोनाय नङा। Thank you. गोजोन्थों। मानगोनां गाहाय मावफुं सोद्रोमा प्रमोद बर' सारा बे समाव समायखिरा लाग्रोखांबाय। Shri Govinda Chandra Basumatari, Deputy Chief. মই গোবিন্দ চন্দ্ৰ বসুমতাৰী ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰি মই পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰে ৰীতি নীতিৰ অধিকাৰ কোনো ভয় বা পক্ষপাতিত্ব আবেগ বা শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। মই গোবিন্দ চন্দ্ৰ বসুমতাৰী ভগৱানৰ নামত শপত খাই কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্ত নকৰোঁ। ধন্যবাদ। Govinda Chandra Basumatary नाम से लिख दिया। Shri Gautam Das, EM.
মই মই শ্ৰী গৌতম দাস ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰি মই পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰে ৰীতি নীতিৰ অধিকাৰ কোনো ভয় বা পক্ষপাতিত্ব আৱেগ বা শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম মই শ্ৰী গৌতম দাস ভগৱানৰ নামত শপত খাই কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্ত নকৰোঁ। এক্সট্রা পেপার লাগে মালিক নালাগে এটা অসমত লিখে শ্রী ঘনশ্যাম দাস EM ডেজিগনেট নমস্কাৰ মই শ্ৰী ঘনশ্যাম দাস ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সাংবিধানিক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰি মই পৰিষদৰ কাৰ্য সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰে ৰীতি নীতিৰ অধিকাৰ কোনো ভয় ভাৱ পক্ষপাতিত্ব আৱেগ আৰু শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। মই শ্ৰী ঘনশ্যাম দাস ভগৱানৰ নামত শপত খাই কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্তি নকৰোঁ। থ্যাংক ইউ।